নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোকে এই চেগতে মাঘ বিহুত বহুত শুভকামনা জনালোঁ। আৰু আজি মই উৰুকাৰ আগদিনা ঘৰলৈ যোৱাৰ আগৰ পৰা ভিডিঅ' বনাইছোঁ আৰু যাবলৈ ওলোৱাৰ আগত চাহকাপৰ সৈতে যাম বুলি ভাবিলোঁ। চাহকাপ খাই উঠিলোঁ। খাই উঠি এতিয়া বাছ ৰখি আছোঁ। চাই লওঁ মই ডাইৰেক্ট বাছ পালে উঠি যাম আৰু এনেকৈয়ে বিহুৰ আগদিনা মই ঘৰলৈ ওলালোঁ। আৰু ঘৰত আহিয়ে মই ওচৰৰ বৰমাহঁতৰ ঘৰত গ'লোঁ, কাৰণ তেওঁলোকৰ আজি বনাইছে চুঙা পিঠা আৰু ভাবিলোঁ তেওঁলোকৰ ঘৰত মই খাবৰ কাৰণে ক'লে বৰা চাউলৰ যিটো চুঙাত দি বনাই যে সেইটো বস্তু। আৰু চাওক হৈ গ'ল চুঙাত দিয়া বৰা চাউলৰ যিটো পিঠা। মই আগতে এবাৰ ট্ৰাই কৰি পাইছিলোঁ তেওঁলোকৰ ঘৰতে, আৰু এইবাৰো খাই আছোঁ। দৈৰ সৈতে খাম, দৈ আৰু জুলীয়া মিঠাইবোৰ ল'ম। আৰু মই এইবোৰ খাই ঘৰত গৈ ৰাতি ভাত নাখালোঁ। তাৰপিছত পিছদিনা মানে উৰুকাৰ দিনা ভিডিঅ' বনাব ওলাইছোঁ, ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া। আৰু ৰাতিপুৱা একদম চাৰিওফালে নিয়ৰ হৈ আছে, বহুত ঠাণ্ডা আছিলে। আৰু ৰাতিপুৱা নুঠোৱে ন, তো কেতিয়াবা উঠোঁ, যিদিনা উঠোঁ ভালে লাগে বাৰু মনটো। আৰু আমাৰ গাঁও অভিমুখী যাত্ৰা আৰম্ভ হৈ গ'ল। ৰাতিপুৱা জল্দি অহাৰ এটাই কাৰণ হ'ল মানে বহুত আজি জাম হ'ব ন বিহু বুলি। আৰু ফাইনেলি আহি পাই গ'লোঁ প্ৰণীতা হোটেল। জানেই সকলোৱে যিবিলাক এইফালে যায়, প্ৰণীতা হোটেলখন বহুত ফেমাছ হয়। আমি ইয়াতে চাহ খাওঁৱেই, চাহ হওক পৰঠা যি হওক, মইতো পৰঠাই খাম আজিও। আৰু মই কোৱাৰ নিচিনা আহিয়ে পৰঠা অৰ্ডাৰ দিলোঁ। এটা অকল যে নাখাওঁ, যিহেতু বহুত ডাঙৰ হয়, ভণ্টি আৰু মই খাম। আৰু চাহ পৰঠাবোৰ খালোঁ ভণ্টি আৰু মই মিলি কেনে। আৰু এতিয়া চাওক, মা আৰু দেউতাও চাহ খাই আছে, দেউতাও পৰঠা খাই আছে। আৰু এনেকৈ খাই লৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। মোৰ অলপ খাওঁতে টাইম লাগে, তো মোৰ লাহে খাইছোঁ। আৰু খাই লৈ এতিয়া আমি ঘৰমুখী যাত্ৰা আকৌ আৰম্ভ কৰিম। আৰু বিহুৰ বতৰ যিহেতু, সেইকাৰণে দৈ ক্ৰীম এইবিলাকতো ল'বই লাগিব। ক্ৰীম আৰু গুড় ল'লে। আৰু এতিয়া ফাইনেলি আমাৰ গাঁৱৰ ফালে আহি পালোঁ আমাৰ ঘৰ। বহুত দিনৰ মূৰত আহিলোঁ মই গাঁৱত। আৰু বিহুৰ বতৰ বুলি ক'লে এটা বেলেগ পৰিৱেশ থাকে ন। আৰু আজি আমাৰ গাঁৱৰ পুখুৰীটোত মানে মাছ মাৰি আছিলে বিক্ৰী কৰিব। তো ময়ো মানে একদম আচল টাইমটোত আহি নাপালোঁ, মাছ মৰা শেষেই হ'ল। কিন্তু যি হওক অলপতো দেখিছোঁ, মাছকেইটা এটলিষ্ট দেখা পাইছোঁ। আৰু মাছ মৰা চাই অলপমান মোৰ ওচৰতে ঘৰৰ পৰা আমাৰ মাছ বাচি আছে দেই। মাহঁতে মাছ এইবিলাক বাচি আছে। আৰু আমাৰ টিকটুক চাওক একদম ৰখি আছে, আৰু ময়ো চাই আছোঁ মাছ বচা। আৰু মাহঁতে মাছ বাচি ধুই মেলি দিলে। আৰু এতিয়া ভজা কামটো হ'ল মোৰ। চাওঁ ইমানখিনি মাছ অকলে গেছত ভাজিব পাৰোঁ নে নোৱাৰোঁ। মায়ে কৈছে যদি নহয় আধাখিনি মায়ে জুইত ভাজিব আৰু মই ইয়াতে। আৰু কিবাকৈ মই আধাখিনি গেছত ভাজিলোঁ আৰু মায়ে জুইত ভাজিলে। আৰু এতিয়া মাছৰ যিটো কণী আছিলে সেইটো মই পকৰা বনাম, সেইকাৰণে ৰেডি কৰি লৈছোঁ। পিঁয়াজ জলকীয়া কিবাকিবি দি কেনে ধনিয়া চনিয়া দি, আৰু বেচন চাউলৰ গুড়ি এইবিলাকো দিছোঁ। আৰু তেল গৰম হৈ গ'ল, আৰু মই অলপকৈ পকৰাৰ আকাৰত এইবিলাক ভাজি ল'ম। আৰু দুপৰীয়াৰ সাজ খাই লৈ উঠাৰ পিছত এতিয়া হৈ আছে ৰাতিৰ সাজৰ কাৰণে প্ৰিপাৰেশ্যন। হাঁহ বাচি আছে। আৰু ইভিনিং পেহীহঁতৰ ঘৰত আকৌ গ'লোঁ, গৈ কেনে চাহ খালোঁ, ওচৰতে যিহেতু যাই থাকোঁ। আৰু পেহীহঁতৰ ঘৰৰ পৰা অহাৰ পিছত ঘৰত জুই পোৱালোঁ অলপমান। আৰু আজি আমাৰ দাদায়ে বনাব মাংস। সি কৈছে হাঁহ আৰু ছাগলী দুখন সিয়ে বনাব, এইটো তাক চব যোগাৰ কৰি দিছোঁ। সি মানে এতিয়া বনালে হ'ল খালি। আৰু চিকেনখন মই বনাম, চিলি চিকেন বনাম। আমাৰ টিকলুক চাওক। আৰু চাওঁ সি
সি বহি লৈছে আৰু তাক মই ওচৰত চব যোগাৰ আনি দিছোঁ পিঁয়াজ চিয়াজ মই কুটি দিছোঁ আৰু সি এতিয়া বনাই আছে ছাগলী মাংস ভাবিব ছাগলী মাংসখিনি বগা বগা কিয় আমাৰ ডাঙৰ দাদাজনে ছাগলী মাংস ধুই ধুই বগা কৰি পেলাইছে আজি আৰু মাহঁতেও আছে কিবা কিবি কৰি চব্জি কাটি আছে আৰু আমাৰ দেউতা এজন চাওক দেউতাই বহি আছে দেউতাই কৈছে মোকো ভিডিঅ'ত উঠোৱা বুলি আৰু দেউতাক মই ভিডিঅ'ত উঠাই ল'লোঁ আৰু এয়া বৰমা আৰু বৌয়ে লাগিছে দালি বইল কৰি আছে আৰু মই এইফালে আমাৰ চিলি চিকেনৰ প্ৰিপাৰেশ্যন কৰি আছোঁ কালি আৰু ব্যস্ত হৈ থকাৰ কাৰণে ৰাতি ভাত খাওঁতে ভিডিঅ' হ'ল তাৰপিছত এয়া চাওক ৰাতিপুৱা শুই আছিলোঁ টিকলুৱে আমাক ৰাতিপুৱা এনেকৈ জগাব আহে ডিষ্টাৰ্ব দি কেনে চাওকচোন মাতিব আহে আমাক সদায় এনেকৈ আৰু আজি ৰাতিপুৱা যিহেতু কালিৰ উৰুকাৰ থোৱা আঞ্জা দিয়ে খায় ন আজিৰ সাজ আৰু এয়া দেউতাতে খাই আছে আৰু মোক মায়ে দায়িত্ব দিছে মায়ে দিছে তেলপিঠাখিনি ভাজিবৰ কাৰণে মায়ে মোক মিক্স কৰি দিছে এইবিলাক সকলোবিলাক আৰু মই এতিয়া তেলপিঠা ভাজিম আৰু জানেনে তেল পিঠা সঁচাকৈ দিয়ে পুৰা তেলে আৰু পুৰা তেল ভৰ্তি চাওকচোন ইমান তেল লাগে ভাজিব এই পিঠাটো খাওঁতে পুৰা তেল টুপ টুপকৈ পৰি থাকে আজি ফটো দিয়ে আছে বিহু বুলি ময়ো অলপমান লাড়ু পিঠা প্লেটত সজাই লৈ ফটো উঠাই ল'লোঁ এতিয়া সোমাই থৈ দিওঁ নাখাওঁ ইমান ভাল নাপাওঁ খাবৰ কাৰণে মই মিঠা ন বহুত তথাপিতো তেলপিঠা খাইছোঁ আৰু এতিয়া থৈ দিওঁ এই চেগতে সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আহিবলগীয়া দিনবোৰ যেন সকলোৰে ভাল হয় আৰু আশা কৰোঁ এই দিনকেইটা সকলোকে ধুনীয়াকৈ খাই লয় একো বেমাৰ আজাৰ নোহোৱাকৈ ভালকৈ থাকে আৰু আমিও আৰু এয়া তেলপিঠা মই বনাইছোঁ মায়ে মিশ্ৰণটো বনাই দিছে মই জাষ্ট ভাজিছোঁ আৰু এয়া লাড়ু এইবিলাক আমি বনোৱা নাই বৌহঁতে বনাইছে আৰু এয়া চবেই আমাৰ খাই লৈ ৰ'দ পৰি আছে হজম কৰি আছে তই কি কৰি আছ বৰমা একবাৰ হাই আৰু এনেকৈ খাই লৈ সকলোৱে ৰ'দ পাই আছে মই তাহাঁতক জোকাই আছিলোঁ আৰু তাৰপিছত মাকৰে ভাজিবৰ কাৰণে মায়ে মোক নাৰিকল কুটিব ক'লে কুটিলোঁ আৰু এয়া গধূলি সময়ত চাওক এই গাঁৱৰ সকলোৱে মিলি খেল খেলি আছে আমাৰ দেউতাও অলপমান খেলিছে আৰু অলপমানতো আৰু ফূৰ্তি চবেই কৰে ন বিহু বুলি আৰু এয়া মাকৰে ভাজি আছে আমাৰ মায়ে আমি মাকাৰে বুলি কওঁ দে আমাৰ ভাষাত আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ইমানে বাই